তো গাইছ মই তাক ফোনটো কৰিলোঁ ফোনটো কৰাৰ আনতে কৈছে আহিছোঁ দানাবে পেনাল্টি মাৰিব চাই থাকক মাৰ গাইছ আহি ডাইৰেক্ট ৰেজলা পালোঁ কিন্তু বৰ্তমান এখনো পোৱা নাই তো গাইছ দানা চুটি ইমান বেয়াও নহয় কিন্তু ভাল তো গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল তো আকৌ এটা নতুন সুন্দৰ ভ্লগৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ তো গাইছ দুদিনমান ভিডিঅ' দিব পৰা নাই কাৰণ ময়ো কাম কৰিছোঁ দানাবোৰো পৰীক্ষা আছিল সেইকাৰণে সিও মানে লাগিব পৰা নাই ময়ো লাগিব পৰা নাই সেইকাৰণে দিব পৰা নাছিলোঁ তো এতিয়া ডাইৰেক্ট তো গাইছ আহি পেলাক দানৱ পৰীক্ষা চলি আছে গাইছ অলপ অসুবিধা হৈছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই গাইছ তো আজি পৰাই কণ্টিনিউ ভিডিঅ' দিব চেষ্টা কৰিম কাৰণ দুৰ্গা পূজা আহিল আপোনাক দুৰ্গা পূজা দেখাম না কি হয় না এতিয়া আমাৰ মানে এখন খেলা আছে তুমি যদি খেলাখনত যাই থাকোঁ তো বলক এতিয়া খেলাত যাই থাকোঁ তো গাইছ খেলা চলি চব আহিল এইবিলাক চাওক চব আহিল এইবিলাক চব আহি আছে এই দানৱ ভাই এনে খেলব আজি বল এনে খেলব তো গাইছ আজি কাতি বিহু আজি আমি ক'ত ক'ত ঠগি খাব যাম আপোনালোক গোটাই দেখাম চাৰিওক ব্লগটো ধামাকাদাৰ হ'ব আজি তো লগ পাইছে ফিল্ডত তো গাইছ আমি এতিয়া পাছত কৰিলোঁ এই আগত যাইছে চাওক আগত যাইছে একদম যাইছে মানে একদম এক্সাইটেড হৈছে নে বৈ খেলবা তো বলক ফিল্ডলৈ যাই লওঁ তাৰপৰা খেলে আছোঁ আমি বল যাওঁ আমি তো গাইছ মই কৈছিলোঁ কি এখন খেলা আছে খেলাখনত যাম খেলবা যাম তাৰপৰা সেইকেইটা চলি কৈছে কি আজি আমি খেলবা নোৱাৰোঁ আমি হাতী পেলাই খেলাম মানে এনে ভৰি কৰিলাক না সাহসে কৰিলাক গমেই নাপালোঁ সেনেকৈ কৈছে আমাৰ বোলে বেলেগত বেলেগ খেলা আছে বেলেগ খেলা যাব সেনেকৈ বেলেগ খেলা আছে গাইছ খেনে খেলবা নৰে আমাৰ লগত সেইকাৰণে কৈছি নৰে বুলি হয়নে নাই হয় না গোটাই বান্ধাছোঁ গাছত উঠিছে তো কৈছে আমি এতিয়া খেলা খেলাম আপোনালোক দেখি আছোঁ তো গাইছ আমি এতিয়া আমাৰ গাঁও চলিলত ভাগি খেলাওঁ এনে তাৰ চব ৰেডি হৈছে এইকেইটা খেলবা এনে ৰেডি হৈছে তো গাইছ ফাইনেলি খেলা আৰম্ভ হ'ল দানাবে পেনাল্টি মাৰিব চাই থাকক খোল তো গাইছ আমাৰ বল খেলা হে এতিয়া আমি আমাৰ স্কুলত পানী চানী খাই অলপমান মুখ চুখ ধুই ঘৰত গৈ যাই থাকোঁ হয় নাই চব এনেকৈ কেনেকৈ ধুই গা চা এই চা সি যে বয়া মস্তি আজি পোষ্ট থাকি কেনে তালা পাচি গাইছ সি হাঁধে 12 গ'ল হাসি 12 গ'ল কেই গ'ল হাসি ফাইনেলি গাইছ আহি ঘৰ পালোঁ এতিয়া গাটো ধুই ভাত চাত খাই পুৰা 4টা বজাত লগ পাম 4টা বজাত ক'ত যাম কি কৰিম চব কৈছোঁ আপোনালোকক আজি কাতি বিহু আমি ক'ত যাম দানা মই আৰু যাব কথাখিনি কম 4টা বজাৰ পাছত এতিয়া আমাৰ তো গাইছ ভাত পানী খাই আহিলোঁ খাই আমি দুই যাম এতিয়া খানাই গুচি মানে দানাবে আমাৰ লগত গাদ্দাৰি কৰিলাক কি গাদ্দাৰি সি মানে ঘোৰা পাই সৰা আছে গাইছ এই তেনেকুৱা লগ সেনেকুৱা লগত থকা ৰাতকাই ভাল না কি গাইছ তো গাইছ আমাৰ ৰাস্তা চাক আজি নতুন গাছ মাৰি থৈ গৈছে কি থ'ব লাগে তো গাইছ আহি ডাইৰেক্ট খানাই গুচি পালোঁ খানাই গুচি আমি এতিয়া বাৰঘাট দলঙত যাম সেইটো বোলে আব্দুলে ৰখি আছে ডাইৰেক্ট আব্দুল যাবলৈ যাওঁ তাৰপৰা লগ পাইছোঁ বলত তো গাইছ আহি পালোঁ বাৰঘাট দলং চাওক মিছা কল হৈছে বা কিন্তু আব্দুলে মোক কৈছে ৰহি থাকা বুলি কিন্তু সি ৰহি থকা নাই সি আহি পোৱা নাই দিয়ক তাক মই ফোন কৰোঁ ৰ'বা সি কৰিছে সোধোঁ তো ফোন এটা কৰি তো গাইছ মই তাক ফোনটো কৰিলোঁ ফোনটো কৰাৰ আনতে কৈছে আহিছোঁ আহি আছোঁ বুলি কৈছে কিন্তু আহি পোৱাই নাই তেওঁ কিমান মান টাইম লাগে গম নাপাওঁ আৰু কিবাকে বহুত টাইমৰ মূৰত আহি পেলাক আৰু মিছা কথা কিয় কয় নামান ফোন কৰিছি ৰহি থাকা বুলি কিয় ক'ব লাগে মনতে নাছিল তই ফোন কৰিছে এই দি অলপ আগত 10 মিনিট হোৱা নাই তেওঁ ৰহি থাকা কিয় লগত ফোন কৰোঁতে ক'ব লাগে যে মই যাই আছোঁ টাইম সেনেকৈ ক'ব লাগে ৰহি থাকা বুলি কিয় কৈছে মোক কৈছোন এনে কৈছোঁ ভাল লাগে তোক ৰহি আই লাভ ইউ চাওক গাইছ এনেকৈ এদিকে চলিমহে পাঁচ চলিৰ লগত লগ হৈ ভুলে না কি গাইছ অলপ দম দিয়াও দে বয়সে নাপাওঁ আপোনালোক এনেই মোৰ বহুত জিগৰি দোষ এইটো বহুত জিগৰি দোষ 10 মিনিট দূৰৰ পৰা আহিছোঁ মাতাৰ কাৰণে ভাল লাগিলে এনেকৈ আহিব লাগে আৰু তো গাইছ বহুত টাইম বহিলোঁ এতিয়া আৰু চাইকে ঘৰত যাওঁ আৰু ৰাতি কাতি বিহু দেখাব আপোনালোকক না কি আমি এনে দেখাম দেখাই না কচুৰ কৰিব যাম যে কাতি বিহুৰ তো মই যাম আমাৰ গাঁৱত আৰু যাব সিহঁতৰ গাঁৱত আজি চুৰেই চুৰ কৰিম নাইকল চালা যি পাৰোঁ গোটাই ভৰাই লৈ সেইবোৰ মই এটা বস্তা লৈ যাব খুজিছোঁ কে মই জানাত এটা বস্তা লৈ যাম বস্তাত 1 বস্তা কৰি লৈ আহিম ঘৰত বিক্ৰী কৰিম আমি তই কি ক ঠিক আছে তো আমি নলে কিবা এটা কৈ দিব তো কৈ ভাই ব্ৰেকআপ হৈছে এই কম বয়সত চলি পঢ়া মাথা মাৰি আপিৰ মাথা মাৰিব দিছে
এতিয়া ভুল কথা গম পাইছে না পঢ়া মাথা মাৰিলে অগে পঢ়া দেখিনা আমি ছিংগল গাড়ী আমি আমাৰ এটা ফ'কাছ এটা পঢ়িব লাগে কেনেকৈ পঢ়াটো আমি পঢ়াটো চিন্তা কৰিছোঁ তোৰ দ্বাৰা আপি আপি কাম নাই গম পাইছে না নাই তো মোৰ বেকা বসি কালি মই ভিডিঅ'ত কৈ দিছোঁ মোৰ তো গাইছ বহুত গেল আহি পেলাই দানৱ ভাইটো হাই গাইছ মানে মই আপোনালোকক কৈছিলোঁ যে দানৱটো লগ নাথাকিলো হয় কিন্তু চলিবলৈ বহুত মিছ কৰিছে আমাক আমি খং তো দানৱ দা বাবা তই চলটো কিয় আনকে থৈ গৈছে ইমাৰ্জেঞ্চি হ'ল কি ইমাৰ্জেঞ্চি কৈছোঁ ইমাৰ্জেঞ্চি ক'ব নোৱাৰি আৰু কৈছোঁ ইমাৰ্জেঞ্চি হ'ল তো গাইছ দানাটো ইমান বেয়াও নহয় আচলতে ভাল সিমান ভালো নহয় ইমান ভালো নহয় আৰু কিমান বেয়া নহয় সিমান ভালো নহয় কিন্তু এটা কথা মানছোঁ আমাৰ নাহিলে তাৰ কিবা পইদিনে মদৰ পাৰ্চেলি কাম ওলাক তো খং কৰিছিলোঁ গাইছ এতিয়া খং গুচি গ'ল কাৰণ চলতে ভাল তো গাইছ আপোনালোক আমি দেখাই আছোঁ আজি কাতি বিহুত ক'ত ক'ত যাম আৰু কি কি খাম গোটাই দেখাম আপোনালোকক চব দেখাম গাইছ চাই থাকক কি কি ব্লগটো আজি ধামাকাদাৰ হ'ব মই ঘূৰি তো গাইছ চবে বিদায় ল'লাক এতিয়া আব্দুলো বিদায় ল'ব তো যায় না কি আৰু ঘূৰি যাব এ হ'ব দে এনেও অলপ কেনেকুৱা চলটো এনে আমাৰ থাকিলে ভালেই ভাল নাপা তই কিয় ক'ব না জানা বা কি ক'ব ই যাব হ'ল কি ক'ব ন চলি ভাল নহয় গাইছ সি আমাক কয় অলপো ভাল নাপায় বনাব সি আমাক কয় কি ভাল নাপাওঁ ভাল নাপাওঁ তই অলপ সিদিনাখন সেই কাম কৰিলে আজি তাক ক'লে সি বৰ দুখ লাগিল মোৰ না কাম অলপ কাম দেই চকুত মুতি দি তো গাইছ আমি আব্দুলক বিদায় দি আহিম ডাইৰেক্ট উত্তৰ গৈছে পথাৰ পালোঁ ঠগি খাই আছোঁ দুখন চালোঁ গাইছ দুখনত একো নাই চব জিৰো মাৰছি তো ইহান কি পাওঁ নে নাপাওঁ যাত্ৰা ভালে নাপায়া বলক যাই থাকোঁ এতিয়া গাইছ এখন ঠগিত চালোঁ সেইখন ঠগি চালোঁ আতমাল নাই দানৱ যদি দিছে বোলে দানৱে পাইছি বোলে গাইছ দানৱে পাইছি আমাৰ যাত্ৰা বয়া এখন পালোঁ থকি দুহা দিম এতিয়া তো গাইছ ঠগি পালোঁ আমি আগদখৰা দিছে নাপয় এনেকুৱা মানুহ খালোঁ আমি তো খাই চাই থাকক নে কুঁহিয়াৰ এইটো কলো পাইছোঁ এই লবৰ টেঙা পাইছোঁ কুঁহিয়াৰ আপেল বুট আমি এতিয়া খালো লৈ খান বহুত টাইমৰ মত পালোঁ এখন তো এতিয়া আৰু যাম আমি আৰু যাই থাকিম তো আমি সেইখন দেখিলোঁ সেইখন জেগা বয়া তো আমি ডাইৰেক্ট এতিয়া ভৈৰতলত যাম তো বলক ভৈৰতলত যাই থাকোঁ ভৈৰতলত ধুনীয়া আছে তো গাইছ আমাৰ মামাৰ যাক লাগাল পালোঁ সেনেকুৱা গেছিল বোলে সেনেকৈ ঠগি হ'ব যাম দিব নে ঠগি এনে আমাক দিব আমি যাই থাকিম তো বলক এতিয়া আমি ডাইৰেক্ট ভৈৰতলত যাওঁ গাইছ আহি ডাইৰেক্ট ভৈৰতলা পালোঁ কিন্তু অঁ নাই চাওক আৰু ক'ত কিমান পাওঁ চাওঁ বাৰু বলক দি যাই থাকোঁ দানৱৰ যাত্ৰাই ভাল দানৱে যেইবাৰ চাই সেইবাৰে পায় আমাৰ আকৌ ৰাস্তা নাই ধুনীয়াৰ মাল খাই গাইছ খাই লৈ লগ পাইছোঁ আৰু দানৱক মানছোঁ দানৱে গোটাম য'তে পাই সি য'তে যায় তো কিয় নাই সি গাইছ তামোল চামোল গোটাই দিছি খাই মজা লাগছি আৰু আগত যাই থাকোঁ বলক তো গাইছ এতিয়া মানে আমি অলপ ঘূৰি ঘূৰি আহিলোঁ মানে থকি কেইখনমান খালোঁ আপোনালোক দেখালোঁ কি কি খালোঁ ক'ত খালোঁ এতিয়া আমি চানা আমাৰ তাকে যাম এই আপোনালোক দেখিছিলোঁ যি মই পাছলৈ আছিলোঁ তাত তাকে যাম এতিয়া তো বলক আমি তাত তাকে যাই থাকোঁ আমাৰ তাকে যাইছোঁ আমাৰ তাতো হুদু হাঁহ দিব লাগিব সুধু খাবি নেকি হুদু হাঁহ দিব লাগিব সুধু খাবি তই হুদুক নাখাওঁ হুদু হাঁহ দিব লাগিব তো আহি পেলাই গাইছ মামাৰ ঘৰ মামাক ফোন কৰিছোঁ আহি থাকা বুলি কৈছে তো আহি লওক আপোনাক দেখক কি দিয়ে তো গাইছ মামাছে বুট কল তিয়হ খালোঁ তো গাইছ মামাৰ খাইলোঁ তো গাইছ এনেই আজি কাটি বিহুবিলাক এনেই অলপ ধেমালি কৰিলোঁ বাছ এনেও থকি চকি খালোঁ চুটটোৰ বুলি অলপ কমেণ্ট কৰিব নালাগে গাইছ এনেই অলপ লগৰীৰ লগত গেলোঁ গাই অলপ খালোঁ তো য'ত মানে ৰাস্তা পাইছোঁ তেতিয়া আছোঁ মানে পথাৰে চথাৰে যোৱা নাই আৰু দৰমুত পাগেখান দেখাইছোঁ তো বাছ এইখিনি আছিল যদি ভিডিঅ' চাই কিবা অলপ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম অন্য এটা লগত তো আজিলৈ বাই